লামডিঙৰ বনাঞ্চলত ইতিমধ্যে যি উচ্ছেদ হ'ল এই সন্দৰ্ভত প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ ডাঙৰীয়াই যি মন্তব্য কৰিছে তেখেতে কৈছে যে এই উচ্ছেদিত লোকসকলক গুলিয়াই হত্যা কৰিব লাগে। এই ক্ষেত্ৰত আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। লগতে আচলতে শিলাদিত্য দেৱ নামৰ ব্যক্তিজন এজন মানসিকভাৱে বিকাৰগ্ৰস্ত এজন ব্যক্তি। শিলাদিত্য দেৱ নামৰ ব্যক্তিজন আজিৰ দিনত বৃহত্তৰ অসমীয়া জাতিৰ বাবে এটা বিষাক্ত সাপ বুলি আমি ক'ব বিচাৰিছো। গতিকে আচলতে এই মানুহখিনি লামডিঙৰ বনাঞ্চলৰ যিসকল লোকে চৰকাৰী ভূমি বেদখল কৰি আছিলে, যিসকলৰ ব্যক্তিৰ ভূমি নাই, according to Land and Revenue Policy 1986 কোনো ভূমিহীন ব্যক্তিক বিকল্প সংস্থাপন নিদিয়াকে কোনো চৰকাৰে উচ্ছেদ কৰিব নোৱাৰে। গতিকে তেওঁলোকক আগতে সংস্থাপন দি তেওঁলোকক উচ্ছেদ কৰিব লাগিছিল, কাৰণ তেওঁলোক ভাৰতীয় নাগৰিক হয়, তেওঁলোক অসমীয়া হয়। লগতে আজিৰ সংবাদ মাধ্যমৰ যোগেদি আমি প্ৰশাসনক আহ্বান জনাইছো, এই শিলাদিত্য নামৰ এই অপৰাধ এই বিষাক্ত সাপটোক আচলতে চুচুৰাই বাংলাদেশত খেদি পঠিয়াব লাগে।